নমস্কাৰ বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো যোৱাকালিৰে ভিডিঅ' আছিল, যিহেতু যোৱাকালি গণেশ চতুৰ্থী আছিল। গধূলিয়ে গণেশ মন্দিৰত যোৱা হ'ল, সেইবাবে ভিডিঅ'টি আজিহে দিয়া হ'ল। এয়া দেখিছিলে শিৱটো ইমান ধুনীয়াকৈ বনাইছে নহয়, চাই থাকিলে চাই থাকোঁ লাগে। আজি ইয়াতে ৰাতিৰ বিশেষ আকৰ্ষণ কৰিশ্মা নাথৰ নাম আছে। আমিও ভাবিলোঁ অলপ চাওঁ, গোটেইখিনি ৰিচিভতে চাব পৰা নহ'ল। যিখিনি নাম আমি চালোঁ সেইখিনি আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব। অজস্ৰ মানুহৰ সমাগম হৈছে, তাতে আকৌ আজি কৰিশ্মা নাথৰ নাম আছে। বহুত মানুহ হৈছে। এয়া কৰিশ্মা নাথ আহি পেলাই দেখিছেনে, সঁচাকৈ বহুত ধুনীয়া দেই। কিন্তু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব।